শ্ৰোতা বন্ধু নমস্কাৰ। আশা কৰোঁ আপুনি য'তে আছে ভালে আছে আৰু কুশলে আছে আৰু আপোনালোকৰ ভাল লগা এই অনুষ্ঠানটো সজাই পৰাই এয়া মাইক্ৰফোনৰ সন্মুখত মই RJ ৰথাংগপানী আৰু আপুনি শুনি আছে আপোনালোকৰ প্ৰিয় অনুষ্ঠান এনভেলপ। আৰু আজি এনভেলপ অনুষ্ঠানটোলৈ চিঠি লিখি পঠাইছে চৰাইদেউ জিলাৰ সোণাৰীৰ পৰা চামিমা ৰহমানে। আৰু এই চিঠিখনত চামিমা ৰহমানে কাৰলৈ লিখিছে আৰু কি লিখিছে পঢ়োচোন আহক। আৰু এই চিঠিখন পাঠ কৰিছে হিমাশ্ৰী বৰাই। মৰমৰ সপোনৰ ৰাজকোঁৱৰ, মোৰ হৃদয়ৰ নিভৃত কোণৰ মৰম লবা। সপোন দেখি ভাল পোৱা আৰু লিখিব নজনা মইজনীয়ে আজি হাতত কলম তুলি লৈছোঁ প্ৰাপ্তি অপ্ৰাপ্তিৰ দোমোজাত ৰৈ তোমাৰ পৰা সদৰ্থক উত্তৰ এটা পোৱাৰ আশাৰে। তুমি সেইটো সৃষ্টিৰ মাদকতা মোৰ হৃদয়ৰ সংগোপনত সযতনে থিতাপি লোৱা মোৰ সপোনৰ নায়ক। পলাশৰ চহৰ জয়সাগৰক আপোন কৰি লৈছিলোঁ তোমাৰ অজ্ঞাতেই। তুমি নজনাকৈয়ে তোমাক চাই ৰৈছিলোঁ পলক নেপেলোৱাকৈ। তথাপিও হেঁপাহ পলোৱা নাছিল জানা। তুমি কলেজলৈ নহা দিনা ক'ত যে বিচৰা নাছিলোঁ। কলেজৰ ইটো মূৰৰ পৰা সিটো মূৰলৈ কেণ্টিন, পুখুৰী পাৰ, MCBৰ বাৰাণ্ডা আৰু যে বইজ কমন ৰুমটো, এনেকৈ বিচাৰি ফুৰোঁতে চকুত চকু পৰিছিল তোমাৰ সবল নেতৃত্বৰ গুণটোত। তোমাৰ অৱৰ্তমানত অবুজন মনটোক শান্ত কৰি মাৰ্ক জুকাৰবাৰ্গক ধন্যবাদ জনাই খুলি চাওঁ তোমাৰ ফেচবুক প্ৰফাইলটো। সেই যে সেউজীয়া চাৰ্টটোৰ সৈতে ক'লা বেগটো লোৱা প্ৰফাইল ফটোখন, আকৌ এবাৰ সেই ফটোখনৰ প্ৰেমত পৰিছিলোঁ জানা। যাৰ বাবে তোমাক সুধিছিলোঁ দিবানে মোক তোমাৰ পদূলিৰ সৰা শেৱালি বুটলিবলৈ। সেই যে তোমাক সুধিছিলোঁ কথাষাৰৰ উত্তৰ বিচাৰি 20টা বসন্ত অতিক্ৰম কৰা মোৰ মনটোৱে হাহাকাৰ কৰে জানা। কেতিয়াবা জানা অবুজন মনটোক বুজাবলৈ গৈ মই নিজেই ব্যৰ্থ হওঁ। আজিকালি মই সপোন দেখি বেয়া পাওঁ, কাৰণ সপোনৰ ৰাজ্যত বিচৰণ কৰি যেতিয়া বাস্তৱলৈ উভতি আহোঁ তেতিয়া যে সপোনবোৰেও তোমাক লৈ উপহাস কৰে। তথাপিও মাজে সময় সপোন দেখোঁ জানা। ময়ো তেজমঙহৰেই গঠিত মানুহ। সপোনৰ সেতেলিত শুই ভৱিষ্যতৰ দিনবোৰ ৰঙীন কৰাৰ আশা ময়ো পুহি ৰাখিছোঁ। আৰু জীৱনৰ বাটটো আওহীৰ আন্ধাৰৰ পৰিৱৰ্তে পূৰ্ণিমাৰ জোনাকৰ দৰে উদ্ভাসিত কৰাৰ সপোন ময়ো দেখোঁ জানা। তোমাৰ উত্তৰটোলৈ বাট চাই ৰৈ আছোঁ। কি জানিবা এইবাৰ ফাগুনৰ পচুৱা জাকতে পাওঁ তোমাৰ পৰা মোৰ সেই প্ৰত্যাশিত উত্তৰটি। উত্তৰ যিয়েই নহওক তাৰলৈ মোৰ কোনো ভ্ৰক্ষেপ নাই। আছে মাথোন তোমালৈ মোৰ অকৃত্ৰিম ভালপোৱা। ইতি তোমাৰ একপক্ষীয় আজন্ম প্ৰেমিকা। তোমারে নাম সিয়ারে তোমার। ধন্যবাদ চামিমা ৰহমান আমাৰ অনুষ্ঠানটোলৈ চিঠি লিখাৰ বাবে। প্ৰিয় শ্ৰোতা, যান্ত্ৰিকতাৰ পৃথিৱীত আপুনি বাৰু এতিয়াও আপোনাৰ প্ৰিয়জনলৈ চিঠি লিখে নেকি? যদি লিখে তেতিয়াহ'লে আপুনি অকণমানো পলম নকৰি আপোনাৰ ঘৰৰ কাষৰ ডাকঘৰটোৰ পৰা আমালৈ আপুনি এখন হাতে লিখা নিভাজ চিঠি প্ৰেৰণ কৰক। আপুনি পঠোৱা চিঠিখন শব্দৰে সজাই আমি পাঠ কৰিম আৰু চিঠিখন পঠাব ডাকযোগে, হোৱাটছআপ যোগে নহয়। আৰু অনুষ্ঠান সম্পৰ্কীয় কিবা জানিবলৈ হ'লে আপোনালোকে আমাৰ লগত যোগাযোগ কৰক। আমাৰ দূৰভাষ নাম্বাৰটো হৈছে 7577987226। ধন্যবাদ প্ৰিয় শ্ৰোতা। শুনি যাব আপোনালোকৰ প্ৰিয় অনুষ্ঠান এনভেলপ।